रैखाथि जायोब्ला हारिमुवा थांना थागोन। हारिमु थायोब्लासो समाजखान्थि थागोन। समाजखान्थि थायोब्लासो जों थांनानै थागोन। दिनै महापुरुष श्री श्री माधबदेवनि गोथार जोनोम सानाव ढेकियाजुलिनि जारिमिनारि श्री श्री रघुनाथ सत्रआव खुंफुंनाय नाम हाबाफारियाव आसामनि केबिनेट मन्त्रि अशोक सिंघालआ बाहागो लानानै बेबादि बिबुंथि होयो। लोगोसेनो आसामखौ जौगाहोनोब्ला असमिया हारिमुखौ फोथांना लाखिनायजों लोगोसे महापुरुष श्री श्री माधबदेव आरो श्रीमन्त शंकरदेव दिन्थिलांनाय गोथार खान्थिनि लामाजों आवगायलांनांगोन होनना मन्त्रि बिथाङा ढेकियाजुलिनि श्री श्री रघुनाथ सत्रजों लोगोसे ओनसोलनि माखासे नामघरफोरखौ बाख्नायनानै ओरैबादि फोरमायो। অনুভৱটো ভালে, নিজৰ কাৰণে নিজৰ অনুভৱ যদি সোধে ভালে, কিন্তু মনটো খুব ভাল নালাগে। কেলে 25 ডিচেম্বৰত যেতিয়া আমি দেখোঁ যীশু খ্ৰীষ্টৰ যেতিয়া জন্মদিন হয়, খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলে তাত চবে গোট খায়। ঈদ হ'লে চবে গোট খায়, জুমাৰ নমাজ হ'লে শুক্ৰবাৰে চবে গোট খায়। কিন্তু আমাৰ সংস্কৃতি মানা মানুহে এইবিলাক এৰাই চলে। কিহৰ কাৰণে এৰাই চলে মই ধৰিব পৰা নাই। কিন্তু এটা কথা জনা উচিত, ধৰ্ম বাচিলে সংস্কৃতি বাচিব, সংস্কৃতি বাচিলে সমাজ বাচিব, আৰু সমাজখন বাচি থাকিলে আমি বাচি থাকিম। চ' আমি বাচিব হ'লে ধৰ্ম বাচিব লাগিব, আৰু তাৰ কাৰণে সকলোৱে সক্ৰিয়তাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে। যিয়ে নহওক, আজি শ্ৰী শ্ৰী মাধৱদেৱৰ ত্ৰিভভাৱ তিথি, আৰু এক ঐতিহ্যমণ্ডিত 400 বছৰ আগত তাৰো বেছি হ'ল শ্ৰী শ্ৰী ৰাম আতাই স্থাপনা কৰা এই চিৰাজুলি সত্ৰত অহাৰ মোৰ সৌভাগ্য হ'ল। মই বহুত আনন্দিত। আয়তীসকলেও আশীৰ্বাদ দিলে, নাম ধৰা দলটোও আশীৰ্বাদ দিলে, মই নিজেও আশীৰ্বাদ ল'লোঁ। মনটো বৰ ভাল লাগিছে। কিন্তু মনটো আৰু বেছি ভাল লাগিব যেতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীও এই কাৰ্যক্ৰমবোৰত অংশগ্ৰহণ কৰিব। এটা কথা চবে জনা উচিত যে অসম যদি আগবাঢ়িব লাগে, অসম যদি বাচিব লাগে, জগতগুৰু শ্ৰী শ্ৰী শংকৰদেৱে মাধৱদেৱে যিটো বাট আমাক দেখুৱাই গ'ল, এই বাটেৰে আমি বাচিব পাৰিম। বেলেগ কোনো পন্থা হ'ব নোৱাৰে। পশ্চিমে দেখুৱাই দিয়া বাট অসমৰ মংগল কৰিব নোৱাৰে। মহাপুৰুষ গুৰুজনে দেখুৱাই দিয়া বাটে অসমৰ মংগল কৰাই আনিব।